এইটো হ'ল আপোনাৰ বুঢ়াবুঢ়ী পাহাৰ হয় আৰু বুঢ়াবুঢ়ী পাহাৰত পাহাৰত ঐতিহ্য আছে আৰু এয়া চাওক ঐতিহ্যৰে ভৰপূৰ কিমান ধুনীয়া চিনাৰী হয় আপোনালোকক দেখুৱাই আছো মই বুঢ়াবুঢ়ী পাহাৰৰ ঐতিহ্যটো এয়া চাওক কিমান ধুনীয়া দৃশ্য হয় আৰু ইয়াৰ লগতে এটা ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে আৰু ইয়াৰ পশ্চিম ফালে আছে পবিতৰা অভয়াৰণ্য এইটো হ'ল এটা বুঢ়াবুঢ়ী হাইস্কুল খেলপথাৰ আৰু এইখন খেলপথাৰতেই T20 ক্ৰিকেট মেচ চলি আছে যদি কোনোবাই চাম বুলি ভাবিছে তেতিয়াহ'লে 21 ডিচেম্বৰত চাব পাৰিব দিনৰ 1 বজাত T20 মেচ ফাইনেল মেচ আৰম্ভ হ'ব এয়া মই দেখুৱাই আছো বুঢ়াবুঢ়ী পাহাৰৰ পৰা ইয়াৰ তলত কিমান ধুনীয়া দৃশ্য এইটো হ'ল মাজাৰ এয়া মই দেখুৱাই আছো মাজাৰখন ইয়াত আছে আলীৰ কবৰ এইটো হ'ল আলীৰ কবৰ মই চাৰিওফালে দেখুৱাই আছো এইটো হ'ল মাজাৰৰ দৃশ্য আৰু ইয়াত এটা ঐতিহ্য বস্তু আছে যিটো নেকি আপোনাৰ বুঢ়াবুঢ়ী পাহাৰৰ ওপৰত বহু যুগ বছৰ আগত মানুহে নামাজ পঢ়িছিলে সিজদা দি আছিলে আৰু তাৰ চিহ্ন ধুনীয়াকে দেখা পাইছো এয়া চাওক এইটো হ'ল ভৰিৰ দৃশ্য আৰু এইটো হ'ল হাতৰ দৃশ্য ধুনীয়াকে চিহ্ন দেখা গৈ আছে আৰু লাহে লাহে নাইকিয়া হৈ গৈ আছে বহু যুগৰ আগৰ এইটো হয় সেইকাৰণে অলপ কমকে দেখা যায় এইটো হ'ল সিজদাৰ দৃশ্য ইয়াৰ ওচৰতে এটা পাথৰ আছে ইয়াতে নামাজ পঢ়িছিল মই বৰ্তমান উপস্থিত আছো বুঢ়াবুঢ়ী পাহাৰত ইয়াত তিনিদিনীয়া প্ৰগ্ৰাম এটা হয় আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে হয় স্থানীয় ৰাইজ কিছুমান আছে তেওঁলোকক মই সুধিম চাওঁ আহক কি কয় আমি শুনি লওঁ মাজাৰটো কেতিয়াৰ পৰা আৰু কেতিয়ালৈকে শেষ হয় বুধবার ফিজ সৈয়দ হাসান চিস্তি রহমতুল্লাহ দরগা শরীফ কত সন না 1948 সনের থেকে শুরু হয় এই উরুস মোবারক 21 তারিখের পর আরম্ভ হবো না 21 22 23 এটা দিনত হয় না রাতে হয় দিনে রাতে দিনে রাতে 24 ঘন্টায় 24 ঘন্টা 2022 ডিসেম্বর 21 তারিখ তিনদিনীয়া প্রোগ্রাম হয় 21 22 23 শনিবারে সকালে মুনাজাত শনিবারে সকালে ৰাতিপুৱাৰ পৰা মুনাজাত একেবাৰে ৰাতিপুৱালৈকে আৰু সকলো ৰাইজলৈ আমন্ত্ৰণ থাকিল আৰু সকলো আহিব চাব এইটো হ'ল এটা মছজিদ আৰু মছজিদৰ সন্মুখত কিছুমান ব্যক্তি এয়া চাওক আল্লাহৰ ওচৰত দোৱা মাগিছে এয়া চাই লওক তেওঁলোকে নামাজ পঢ়িছে আৰু দোৱা মাগিছে আল্লাহৰ ওচৰত যাতে এই উৰস মোবাৰকটো এই দুনিয়া হয় ইয়াৰ কাৰণে তেওঁলোকে আল্লাহৰ ওচৰত দোৱা মাগিছে কথা খবর हम तो फदार हजो मुकलमा बरकती से आया आज आया था ना हाँ इसलिए आया आया बाबा उरुस देखने उरुस करने हाँ आपका साथ और कुछ आया आया और कौन आया आया आराधना लेंगटा बाबा आया लंका बाबा का हाय और एक आदमी आया बोरपाटा रोड
আসসালামু আলাইকুম রহমতুল্লাহ বারাকাতু। আর একটা নিমন্ত্রণ করা হলো আপনাদেরকে বুড়াবুড়ি খলাবি একলম খলাবিয়া পীর সৈয়দ হাজী আব্দুল ফকির ডেকপাল্লা সিস্তি রহমতুল্লাহ বাড়িতে নিজ বাসভবনে উরুস ও জলসার আয়োজন করা হয়েছে ডিসেম্বরের 31 তারিখ শনিবার। আপনাদের সবার আমন্ত্রণ করা হলো, আপনারা সবাই দলে দলে উপস্থিত হবেন। বুড়াবুড়ি ডেকপাল্লা হুজুর পীর সৈয়দ হাজী আব্দুল ফকির ডেকপাল্লা সিস্তি।